ছয়গাঁৱত এখন বিয়া আছিল আৰু সেই বিয়ালৈ মই এতিয়া গৈ আছোঁ আৰু মোৰ লগতে বহু কেইজন আছে গাড়ীত আমি গাড়ী ভাড়া কৰিছোঁ এই গাড়ী আহি পাইছে আৰু এই গাড়ী অহাৰ পিছত আমি সকলোৱে গাড়ীত বহিবলৈ লৈছোঁ এজন এজনকৈ এয়া গাড়ীত উঠি আছোঁ এতিয়া ৰাতিপুৱা 10:30 বাজিছে আৰু তাৰ পিছত 1.5 ঘণ্টা 2 ঘণ্টা লাগিব যাই পোৱালৈকে আৰু এয়া আমি সকলোৱে গাড়ীত বহিলোঁ এতিয়া গৈ আছোঁ এই গৈ থাকোঁতে মই অকণমান দেখুৱাইছোঁ মানে যেতিয়া মই গৈ আছোঁ সেইখিনি সময়ত মই দেখুৱা নাই যেতিয়া ব্ৰিজ পাইছোঁ সেই ব্ৰিজৰ অকণমান মানে দৃশ্য দেখুৱাইছোঁ কাৰণ ব্ৰিজত যেতিয়া আমি গৈ পালোঁ মানে বহু জাম লাগিছে আমাৰ গাড়ী ৰখিলে অকণমান সময় লগতে লাহে 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 গৈ এয়া ছয়গাঁৱৰ ৰাস্তা পালেই এয়া আমি ছয়গাঁও পালোঁ আৰু দৰাঘৰলৈ যাবলৈ অকণমান ভিতৰ ফালে যাব লাগে ৰাস্তাটো বেলেগ সেইখিনিৰে আমি গৈ আছোঁ তাৰপিছত এয়া গাড়ী ৰখাৰ পিছত মই আকৌ দেখুৱাই আছোঁ এয়া গাড়ী ৰখিছে এয়া আমি সকলোৱে খোজকাঢ়ি অকণমান ভিতৰ ফালে যাব লাগে আৰু আমি খোজকাঢ়ি অকণমান ভিতৰলৈ গ'লোঁ যোৱাৰ পিছতে দৰাই আমাক দেখি সন্মুখলৈ ওলাই আহিল আৰু ওলাই অহাৰ পিছত মই এখন ফটো তুলিলোঁ আৰু গৈ আমি অকণমান খোৱা লোৱা কৰিলোঁ সকলোৱে বহিলোঁ ভাত পানীও লাহে লাহে খাব দিলে খালোঁ খোৱাৰ পিছত মানে নিজৰে সিহঁতৰ মানে কি হয় মানে ভায়েক হয় এই ভায়েকৰ ককায়েকৰ ঘৰত জিৰণি ল'বলৈ আহিলোঁ পেণ্ডেলৰ তলত বহুত গৰম লাগিছিল আৰু জিৰণি লৈ থাকোঁতে সকলোৱে গছৰ পৰা আম আনিলে আম আনি সকলোৱে আমি কি কৰিলোঁ একেলগে বহি আম খালোঁ আম কাটি আছে আম কটাৰ পিছত আমি সকলোৱে আম খালোঁ খাই বৈ তাৰপিছত আকৌ আমি বিয়ালৈ আহি তাৰপিছত চাহ পানী খাই আকৌ উভতিবলৈ ল'লোঁ এয়া আমি উভতি আহি আছোঁ এয়া উভতি আহি থাকোঁতে মই দেখুৱাম বুলি ভবা নাছিলোঁ তথাপিতো দেখুৱালোঁ কিয় যেতিয়া ৰাস্তাৰে আহি আছোঁ মানে গছেৰে ভৰা খুব ভাল লাগিছে পৰিৱেশটো দেখি এটা ঠাণ্ডা ঠাণ্ডা ফিল হয় মানে গছৰ যেতিয়া ছাঁবোৰ বা সেউজীয়া গছ গছনিবোৰ দেখা যায় নিজকে কিবা এটা ভাল লাগি যায় সেইবাবে মই বাৰু অকণমান দেখুৱাই দিলোঁ আৰু এয়া আমি আকৌ ব্ৰিজ পালোঁ ব্ৰিজৰ যিটো আবেলিৰ সময় আৰু আবেলিৰ সময়খিনিত যেতিয়া বেলি হালে খুব মনোমোহা হৈ পৰে সেই দৃশ্যটো সেইবাবে মই অকণমান দেখুৱাইছোঁ আৰু এয়া মই পিছফালেও দেখুৱাইছোঁ আমি আগফালে পিছফালে আইনাখনেৰে মই দেখুৱাইছোঁ ব্ৰিজ পালোঁ মানে আমি ঘৰে পালোঁ আৰু বেছি সময় নাই লাষ্ট অকণমান দেখুৱাইছোঁ সেইবাবে মই ব্ৰিজৰ যিটো মনোমোহা দৃশ্য তাক দেখুৱালোঁ আৰু এয়া আমি ঘৰ আহি পালোঁৱে আমি এতিয়া গাড়ীৰ পৰা নামিম গতিকে মই সকলোকে এবাৰ দেখুৱাই আমি গাড়ীৰ পৰা নামিম আজিলৈ এৰিছোঁ আকৌ নতুন ভিডিঅ'ত লগ পাম বাই বাই ফ্ৰেণ্ডছ